নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে স্বাগতম জনাইছোঁ এই চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল আজি মই আপোনালোকক জনাবলৈ গৈ আছোঁ বৰ্তমান টিভি চেনেলত সম্প্ৰচাৰিত হৈ থকা কেইখনমান ধাৰাবাহিক আৰু সেই ধাৰাবাহিক কেইখনত অভিনয় কৰা অভিনেতাসকলে ৰিয়েল লাইফত কাৰ লগত বিবাহপাশত আবদ্ধ হ'ল তাকেই আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপুনি জানিব পাৰিব। তাৰ লগত আপোনালোকলৈ মাত্ৰ এটা সৰু অনুৰোধ, আপোনালোকে যদি এতিয়াও এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে এই চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো বজাই দিবলৈ একদমেই নাপাহৰিব। গতিকে পলম নকৰি বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আহিছোঁ নিয়ৰৰ ফুল ধাৰাবাহিকখনৰ অভয় চৰিত্ৰত অভিনয় কৰা অভিনেতা শশাংক সমীৰৰ বিষয়ে। শশাংক সমীৰে ৰিয়েল লাইফত কিছুদিন আগতে নন্দিতা দাসৰ লগত বিবাহপাশত আবদ্ধ হৈছে। এইবাৰ আহিছোঁ বেহাৰবাৰী আউটপোষ্টৰ SI ছাৰৰ চৰিত্ৰত অভিনয় কৰা অভিনেতা প্ৰীতম বৰুৱাৰ বিষয়ে। প্ৰীতম বৰুৱাই ৰিয়েল লাইফত গায়ত্ৰী শৰ্মাৰ লগত বিবাহপাশত আবদ্ধ হৈছে। এইবাৰ আহিছোঁ নমামী ধাৰাবাহিকখনৰ বিভান চৰিত্ৰত অভিনয় কৰা অভিনেতা অমিত কুমাৰ বৰাৰ বিষয়ে। ৰিয়েল লাইফত অমিত কুমাৰ বৰাই সুপ্ৰিয়া বৰাৰ লগত বিবাহপাশত আবদ্ধ হৈছে। এইবাৰ আহিছোঁ পুনৰ বেহাৰবাৰী আউটপোষ্টৰ KK ছাৰৰ চৰিত্ৰত অভিনয় কৰা অভিনেতা সিদ্ধাৰ্থ শৰ্মাৰ বিষয়ে। সিদ্ধাৰ্থ শৰ্মাই ৰিয়েল লাইফত ডিম্পী গোস্বামীৰ লগত বিবাহপাশত আবদ্ধ হৈছে। এইবাৰ আহিছোঁ সৰাপাত ধাৰাবাহিকখনৰ দেৱৰাজ চৰিত্ৰত অভিনয় কৰা অভিনেতা অৰূপ বৰাৰ বিষয়ে। অৰূপ বৰাই ৰিয়েল লাইফত জেচমিন চাংকটিৰ লগত বিবাহপাশত আবদ্ধ হৈছে। তো বন্ধু বান্ধৱীসকল ভিডিঅ'টো যদি চাই ভাল পালে এটা লাইক কৰি দিয়ক আৰু বৰ্তমান কোনখন ধাৰাবাহিক চাই আপুনি বেছি ভাল পাইছে তলত কমেণ্ট বক্সত জনাই দিবলৈ একদমেই নাপাহৰিব। ধন্যবাদ।